Hello everyone, welcome to my YouTube channel Munmi Vlogs. আপোনালোকক সকলোকে মুনমি ব্লগছৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু শাওণ মাহ চলি আছে সেইকাৰণে আজি আমি বশিষ্ঠ মন্দিৰত যাবলৈ ওলাইছোঁ। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে শেষলৈকে চাই থাকিব। সো গাইজ এতিয়া আমি লখৰা আহি পালোঁ। ওচৰৰ দাদা এজনৰ লগতে আমি লখৰালৈকে আহিলোঁ। সেইখিনি ভিডিঅ' কৰা নহ'ল আৰু এতিয়া আমি কেব এখন বুক কৰিছোঁ বশিষ্ঠ মন্দিৰলৈকে আৰু সেইকাৰণে অলপ ছায়াতে ৰখি দিছোঁ। আৰু এইফালে আমাৰ কেবখনো আহি পালে আৰু এতিয়া আমি গৈ আছোঁ বশিষ্ঠ মন্দিৰলৈকে। সো ভিডিঅ'টো চাই থাকক। আৰু এইফালে দেখিছে আমি বশিষ্ঠ মন্দিৰ আহি পালোঁ। সো গাড়ীৰ পৰা নামি লওঁ, তাৰপিছত দেখাই আছোঁ। সো গাইজ এতিয়া আমি গাড়ীৰ পৰা নামি ল'লোঁ আৰু এইফালে দেখিছে চাৰিওফালে পূজাৰ সামগ্ৰীৰ দোকানবোৰ এনেদৰে খুলি থৈছে আৰু আমিও এইফালে ধূপ চাকি কিনি এতিয়া মন্দিৰৰ ফালে গৈ আছোঁ, মেইন মন্দিৰৰ ফালে। সো বলক। আৰু এইফালে আহিয়ে বান্দৰ দেখা পালোঁৱেই আৰু এইখন হৈছে মন্দিৰৰ মূল দুৱাৰ আৰু এইফালে দেখিছে জোতা চেণ্ডেল পিন্ধি মন্দিৰত সোমোৱা নিষেধ। আমিও ওচৰৰে দোকান এখনত জোতা চেণ্ডেলবোৰ থৈ আহিছোঁ আৰু এয়া দেখিছে এয়া হৈছে মূল মন্দিৰ। এতিয়া বলক ভিতৰত গৈ সেৱা কৰি লওঁ। আৰু এইফালে এতিয়া আমি শাৰী পাতি আছোঁ মূল মন্দিৰত প্ৰৱেশ কৰিবৰ বাবে। সো গাইজ এতিয়া আমি বাবা দৰ্শন কৰি ল'লোঁ আৰু আপোনালোকক থুলমূলকৈ অকণমান দেখাই দিছোঁ। সো গাইজ মূল মন্দিৰটো দৰ্শন কৰি এতিয়া আমি ওলাই আহিছোঁ আৰু পিছফালে থকা নিজৰাটোৰ ফালে গৈ আছোঁ অকণমান নিজৰাটো চাবলৈ। আৰু মানুহ দেখিছে আজি বহুত বেছি মানুহ হৈছে যিহেতু আজি ৰবিবাৰ সেইকাৰণে। আৰু ইয়াতে নিজৰা কাষতে এটা গণেশ মন্দিৰো আছে আৰু এতিয়া আমি গণেশ মন্দিৰটোলৈকে যাই আছোঁ। সো গাইজ এইটোৱে হৈছে গণেশ মন্দিৰ। এতিয়া বলক গণেশ মন্দিৰৰ ভিতৰত দৰ্শন কৰি লওঁ। আৰু এতিয়া আমি দৰ্শন কৰি আহিলোঁ, ভিতৰত ভিডিঅ' কৰা নাই। আৰু এইফালে দেখিছে গণেশ মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো আৰু এইভাগ হৈছে বশিষ্ঠ মুনিৰ মূৰ্তিভাগ আৰু ইয়াৰ কাষতে এটা মৰম লগা এন্দুৰৰ মূৰ্তিও আছে। সো গাইজ এতিয়া আমি মন্দিৰ দৰ্শন কৰি নিজৰাটোৰ ফালে গৈ আছোঁ। ফটো দুখনমান উঠি লওঁ নে কি কয়। আৰু এইফালে আপোনালোককো নিজৰাটো অকণমান দেখাই দিছোঁ। গাইজ এতিয়া আমি ইয়াতে অকণমান নিজৰৰ ফালে আহিছোঁ। ইফালে দেখিবলৈ পাইছে মাছ কেনেকুৱা লাগিছে আহি। সো গাইজ এতিয়া আমি বশিষ্ঠ মন্দিৰৰ পৰা ওলাই দিলোঁ। এতিয়া আমি গৈ আছোঁ পামহি আৰু আপোনালোকে চাই থাকক পামহিলৈকে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। সো গাইজ এতিয়া আমি বশিষ্ঠ মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ ভীমশংকৰ জ্যোতিৰ্লিংগ পামহিত। কেবত গৈ আছোঁ এতিয়া বৰ্তমান আৰু এতিয়া আমি গড়চুক পাম আৰু এইফালে আমাৰ লগত আছে কৌশিক মুনি আৰু এইফালে দেখিছে মায়ে হাই দি আছে আপোনালোকক। সো গাইজ এতিয়া আমি আহি পালোঁ পামহি আৰু এতিয়া গাড়ীৰ পৰা নামি লওঁ। আৰু এইখনেই হৈছে পামহি মন্দিৰলৈ যোৱা গেট আৰু এতিয়া আমি ইয়াৰ পৰা খোজকাঢ়িব লাগিব। সো গাইজ এতিয়া আমি এইবাৰ ভীমশংকৰত আহি আছোঁ পামহি আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ ওপৰলৈকে যিহেতু গাড়ী যাব দিয়া নাই সেইকাৰণে। সো বলক দেখাই আছোঁ। আৰু এইফালে দেখিছে ইয়াতে কেইবাখনো পূজা সামগ্ৰীৰ দোকান এনেদৰে দেখা গৈছে। ইয়াৰ পৰা আপোনালোকে মন্দিৰলৈকে পূজাৰ বাবে ধূপ চাকি যি লাগে সেইবোৰ লৈ যাব পাৰিব আৰু আমিও এইফালে ধূপ চাকি লৈ ল'লোঁ। সো গাইজ এতিয়া আমি পাহাৰত উঠি গৈ আছোঁ মন্দিৰলৈকে আৰু এইফালে চাওক কিমান ধুনীয়া ভিউ এটা দেখা গৈছে ইয়াৰে পৰা। আৰু এতিয়া আমি অকণমান ছায়াত ৰখি দিছোঁ। আৰু এতিয়া আমি আহি গণেশ মন্দিৰটো পাম আৰু ইয়াৰ পৰা আৰু যাব লাগিব পামহিৰ মেইন মন্দিৰটোলৈকে। আৰু এইফালে দেখিছে বহুতখিনি ভক্ত আহিছে আজি বন্ধ বাৰ কাৰণে। সো গাইজ এতিয়া আমি পামহি মন্দিৰৰ মেইন দুৱাৰ আহি পালোঁ আৰু এতিয়া ইয়াৰ কাষৰ ৰাস্তাটোৱেদি গৈ আছোঁ মন্দিৰৰ ভিতৰলৈকে। সো বলক।
আৰু ইয়াতে দেখিছে ঠায়ে ঠায়ে ভক্তসকলে এনেদৰে চাকি ধূপ দিছে আৰু আমিও ইয়াতে চাকি ধূপ দি ল'লোঁ। চ' গাইজ মন্দিৰ দৰ্শন কৰি এতিয়া অকণমান বহিছোঁ নিজৰাৰ মাজত। চ' গাইজ এতিয়া আমি আছোঁ ভীমশংকৰ মন্দিৰত আৰু ইয়াতে অকণমান এতিয়া বহিছোঁ ছায়াত, যিহেতু বহুত ৰ'দ সেইকাৰণে। আৰু এইফালৰ পৰিৱেশটো দেখিছে একদম পুৰা শান্তিময়, বহুত ধুনীয়া লাগিছে ইয়াতে। চ' গাইজ এতিয়া আমি ঘৰত যাব ওলাইছোঁ আৰু ইফালে দেখিছে একদম নিজৰা। ইয়াৰে পৰিৱেশটো আচলতে গৰম দিলেও ইয়াতে থাকি বিৰাট ভাল লাগিছে, কাৰণ বতাহ দি আছে সেইকাৰণে। আৰু ইফালে এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি ইফালে কুঁহিয়াৰৰ ৰস খাবলৈ লৈছোঁ, যিহেতু বহুত বেছি গৰম সেইকাৰণে। চ' গাইজ কুঁহিয়াৰৰ ৰস খাই মেলি আহি ইয়াতে আমি এতিয়া অমৃত ভাণ্ডাৰত ভোগ দি আছে ভক্তৰ বাবে, সেয়া খাই ল'লোঁ। আৰু এতিয়া আমি গড়চুক চাৰিআলি আহি পালোঁ। চ' ব'লক ঘৰত গৈ লগ পাই আছোঁ। চ' গাইজ এতিয়া আমি ঘৰ আহি পালোঁ। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।